আজি লৈ আহিছোঁ পিঠাগুড়িৰে প্ৰস্তুত কৰা এবিধ সুস্বাদু মিঠাই। এই মিঠাই প্ৰস্তুত কৰিবৰ কাৰণে প্ৰথমতে এখন পেন গৰম কৰি তাত ডাঙৰ চামুচে 2 চামুচকৈ ঘিউ দি দিছোঁ। মই পিঠাগুড়িখিনি জোখাৰে ইয়াত ঘিউ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিমান পিঠাগুড়ি ল'ব তাৰ জোখাৰে ঘিউ দিলেই হ'ল। তাৰপিছত পিঠাগুড়িখিনি কম জুইত অলপ সময় ভাজিব লাগে, বেছি ৰঙচুৱা হ'লৈকে ভাজিব নালাগে। তাৰপিছত অলপ সময় ঠাণ্ডা হ'বৰ কাৰণে থৈ এটি মিক্সিত অলপমান পাউডাৰ গাখীৰ আৰু সেই পিঠাগুড়িখিনি আৰু লগতে দুটামান ইলাচি গুটি দি ভালকৈ পিচি ল'ব লাগে। ইয়াৰ পিছত মই পুনৰ এখন চালনীৰে ভালদৰে চালি লৈছোঁ যাতে তাত যদি দুটামান ডাঙৰ সৰু দানা থাকে সেইখিনি যাতে ওলাই আহে। এইফালে ডাঙৰ কাপেৰে একাপ চেনি লৈ তাত অলপমান পানী দি পেলাই চিৰাপটো প্ৰস্তুত কৰি লৈছোঁ। এই চিৰাপটো বেছি ডাঠ হ'ব নালাগে, অলপমান পনীয়া হৈ থাকিলেই হ'ল। তাৰপিছত সেই চেনি পানীখিনি পিঠাগুড়িখিনিত অলপ অলপকৈ দি আটা মঠাৰ দৰে মঠিব লাগিব। এয়া পিঠাগুড়িখিনি ইতিমধ্যে মঠা হৈ গৈছে। বৰফিৰ পিচকেইটা সুন্দৰকৈ সজাবৰ বাবে এয়া কেইটামান কাঠবাদাম ভাজি লৈছোঁ। মঠি থোৱা পিঠাগুড়িখিনি এখন থালত অলপমান ঘিউ সানি তাত বহলকৈ মেলি এয়া পিচ কৰি লৈছোঁ আৰু তাৰ ওপৰত শুকান নাৰিকলৰ গুড়ি অলপ ছটিয়াই দিছোঁ। আৰু এয়া বৰফিৰ পিচকেইটাৰ ওপৰত ভাজি লোৱা কাঠবাদামখিনি এটা এটাকৈ ধুনীয়াকৈ সজাই দিছোঁ আৰু ইয়াৰ পিছত এইখিনি টান হ'বৰ কাৰণে অলপ সময় ফ্ৰিজত থৈ দিব লাগিব। এয়া আমাৰ পিঠাগুড়িৰে বনোৱা মিঠাই প্ৰস্তুত হৈ গ'ল। আপোনালোকে ইয়াৰ যিকোনো আকৃতি দিব পাৰে, মই এয়া বৰফি আকৃতি দিলোঁ।